স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে চাগে গাইছ। তো গাইছ আজি যিহেতু বহাগৰ বিহু, চ' আজি গৰু বিহুৰ প্ৰথমটো দিন আপোনালোকক সকলোকে প্ৰতিজন অসমীয়াকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। তো গাইছ বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ। তো গাইছ আজি আপোনালোকক মানে আমি কেনেকৈ গৰু নোৱাওঁ বা গৰু ম'হ আছে ম'হ কেনেকৈ নোৱাওঁ চব দেখাম গাইছ। তো পোনপ্ৰথমে আমাৰ গৰু আছে আপোনাৰ 5টা। দেউতাই নোৱাইছে দেখাইছোঁ আপোনালোক। গৰু ম'হ নোৱাবৰ কাৰণে মাহ হালধি আৰু লাও বেঙেনা কাটা হৈ গ'ল, লগতে মাখিয়তিও আনিলোঁ। চাওক গাইছ, দেউতাই মাহ হালধি সানি আছে গৰুকেইটাত। এইকেইটাই আমাৰ গৰুকেইটা, গৰু আমাৰ 5টা। এণ্ড গাইছ ময়ো অলপ লগাই দিওঁ মাহ হালধি ইয়াৰ পৰা লৈ পেলাই। গাইছ এইটো আমাৰ ঘৰৰ দমৰ গৰু পোৱালিটো, তাৰ নাম মোহন। তাৰপিছত এইকেইজনী চেউৰী, এইজনী চেউৰী, এই নাম গুড্ডি, এই নাম হৈছে পাৰ্বতী। তাৰপিছত আকৌ এইজনী গাই কেইজনী, এজনী গাই দেশী গাই, তাৰপিছত এইজনী জাৰ্চি ক্ৰছ গৰু দেখিছে গাইছ। সেয়াই আৰু আমাৰ গৰু কালেকশ্যন। মানে পথাৰলৈ ত' গৰুখিনিক গা ধুৱাওঁ, গৰুখিনিক গা ধোৱাৰ পিছত তাৰপিছত ম'হলৈ যাম আৰু এতিয়া পুখুৰীত গৰুখিনিক গা ধুৱাই লওঁ। আহি পথাৰ পাই গ'লোহি। সেয়াই চাওক আমাৰ পথাৰৰ পৰিৱেশ। এতিয়া গৰুখিনিক গা ধুৱাইছোঁ। তো এইখিনি গৰুখিনি পাইছোঁ, এইপিনে ম'হ চাক আছে, ম'হ চাক একদম গৰুকেইটা গা ধুৱাই লওঁ। সেয়াই আমাৰ গৰুকেইটা দেখিছে। ফাইনেলি আমাৰ গৰু গা ধুৱাই হৈ গৈছে। তো এইটো চাইডে লাও খা বেঙেনা খা বছৰে বছৰে আহিছে আমাৰ সৰু বাপেকৰ তই সিহঁতে গৰু কৈ আছে। চ' এতিয়া আমাৰ গৰুখিনি হৈ গ'ল। তো এতিয়া ম'হৰ ওচৰত গৈ আছোঁ গাইছ, আপোনালোকক ম'হখিনি দেখাম। ই আমাৰ ভুলুকা, ই একদম আমাৰ মানে ঘৰৰ সকলোৰে প্ৰিয় দমৰা পোৱালিটো। ত' ইয়াকো এতিয়া মানে বাকী মহখিনি ওচৰলৈ চপাই লৈ যাওঁ, ই অকণ দূৰত আছে। ত' এইটোৱে আমাৰ ভুলুকা দেখিছে গাইছ, বেয়া উৎপতীয়া আৰু ইয়াৰ নেক্সট বছৰৰ পৰা ইয়াৰ দমৰা ম'হ দেখিবলৈ পাব আৰু গাইছ। তো গাইছ এইখিনি আমাৰ ম'হখিনি চাওক, ইয়াত দেখিছে গোটেই ম'হখিনি। এইপিনে দমৰাটো, তাৰপিছত এইপিনে এইজনী গাই গৰু সিদিনাখন কিনিছিলোঁ। তাৰপিছত আকৌ এজনী গাই গৰু, এইজনী হৈছে চেউৰী। তাৰপিছত আপোনাৰ এইজনী চেউৰী সৰু পোৱালি এটা, তাৰপিছত সেইটো এটা চেউৰী পোৱালি সৰু চব এইখিনি আমাৰ ম'হ যেনেকুৱা গাইছ আমাৰ ম'হৰখিনি এইখিনি আৰু এইটোৱে আমাৰ ম'হৰ খুঁটি। এনে গাইছ এইটোৱে দমৰা পোৱালিটো, আমাৰ সকলোৰে আশাৰ পোৱালি। বয়স বেছি হোৱা নাই, 2 বছৰ 3 মাহ হৈছে পোৱালিটো। সেইটো দেখিছে ওখ মাজত মস্ত আছে, পূৰা যুঁজাৰ উৎপতীয়া পোৱালি হয়। নেক্সট বছৰৰ পৰা ইয়াৰ যুঁজ দেখিবলৈ পাব আৰু। তো এইটোৱে আৰু আমাৰ মৰমৰ পোৱালিটো। আৰু গাইছ এইজনী আমাৰ ঘৰৰ ডাঙৰ গাই ম'হজনী, গুৰি ধৰোঁতা একদম বহুত লক্ষী গাই ম'হজনী। এতিয়া আমি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপে হবি সৰু তই হবি যুঁজুৱাতি ম'হ বুলি কৈ পেলাই আমি এতিয়া লাও খা বেঙেনা খা কৰিছোঁ। চাওক আমি কেনেকৈ কি কৰোঁ ম'হৰ বিহুত, গৰু ম'হৰ বিহুত আমি এনেকৈ কৰোঁ। বাকীখিনি এৰি দিলোঁ, নিজে গা ধুই ল'ব সিহঁতি পুখুৰীত। ইয়াক এৰাল দি থওঁ যে, চ' তাৰ কাৰণে ইয়াক এতিয়া গাটো ধুৱাই আনোগৈ।
গাইছ মহ গা ধুৱাই এতিয়া ভাটিবেলা সময় হ'ল ভাটিবেলা সময় এতিয়া মানে মহকুৰুক নতুন এৰাল লগাব লাগিব ত' দুটা লগাই আছে তোৰ নাকি লগাই আছে মহটো নতুন নাকি লগাই আছে পুৰণা নাকিবোৰ লগাবলৈ তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টো বেছি দীঘলীয়া নাছিল তো গাইছ আজিলৈ বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই বাই গাইছ